হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? সকলোৰে খবৰ চাগে ভাল। মোৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰোঁ সকলোৰে খবৰ ভাল। আজি উৰুকাত আমি কি কৰোঁ কি নকৰোঁ চাই থাকক ভিডিঅ'টো লাষ্টলৈকে স্কিপ নকৰা কৰি। মানে খানাৰ আইটেম কি কৰোঁ কি নকৰোঁ দেখুৱাম। স্কিপ নকৰাকৈ চাই থাকিব আৰু কোনে কি খাই কমেণ্টত জনাব। ভিডিঅ'টো কিজানি লেট আপলোড হ'ব অলপমান, তো তথাপিও চাব আৰু সমূহ অসমবাসী ৰাইজক মোৰ ফালৰ পৰা আৰু মোৰ ইউটিউব চেনেলৰ ফালৰ পৰা মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সকলোৰে যাতে মংগল কামনা কৰিলোঁ আৰু তো সেয়ে ভিডিঅ'টো চাই। তো মাংসখিনি ধুই আনিলোঁ। মাংসখিনি ধোৱাৰ পাছত প্ৰথমতে মানে মাছখিনি ভাজি ল'ম। ইফালে আলু, পিঁয়াজ, বিলাহী, তেজপাত, জলকীয়া কাটি থৈ দিছোঁ। মছলাখিনিও বটি থৈ দিছোঁ একেবাৰে। তো প্ৰথমতে মাছখিনি ভাজি ল'ম। কেৰাহী গৰম হ'লেই তেলটো ঢালি দিলোঁ। তো বেছি আইটেম কৰা নাই, মাছ আৰু মাংস দুইটা অলপ অলপ কৰি। মানে আজি ৰুমতে খাই আছোঁ, ভাড়া ৰুমতে। তো মানে কাৰোঁ লগৰ লগত খোৱা নাই, মানে গা বেয়া, ইমান গা ভাল নহয়, তাৰ কাৰণে বাহিৰত যোৱা নাই। তো ঘৰতে আইটেমখিনি কৰিছোঁ, বেছি আইটেম নহয়, মাছ আৰু মাংসই। তো আপোনালোকে কি আইটেম কৰিছে কমেণ্টত জনাব। আৰু যোনে নতুনকৈ চাই আছে ভিডিঅ'টো চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক চেক কৰি দিব আৰু কমেণ্টত কৰিও ভাল লাগিছে নে বেয়া লাগিছে। এইফালে মাছটো ভাজা দেখালোৱে। তো এইফালে মাংসখিনি মেৰিনেট কৰি লৈ ল'ম। মছলা, হালধি, নিমখ দি কিনে তেলখিনিও দি দিলোঁ। এইখিনি প্ৰথমতে মেৰিনেট কৰি আধা ঘণ্টামান থৈ দিম। আধা ঘণ্টামান মেৰিনেট কৰি থৈ দিম আৰু তো সকলোৱে কমেণ্টত জনাব কোনে কোনে কি খাইছে উৰুকাৰ দিনাখন। ভিডিঅ'টো অলপ লেট আপলোড হ'ব, তথাপি আৰু চাব, বেয়া নাপাব। তো এইখিনি ঢাকন মাৰি থৈ দিলোঁ। এইফালে মাছ তাছ ভজা হৈয়ে গ'ল। এইফালে আলুখিনি ভাজি ল'লোঁ। মাংসত দিয়া আলুখিনি ভাজি লৈ ল'লোঁ। কিছুমানে মাংস আৰু আলুখিনি একেলগে দিয়ে, কিন্তু মই তেনেকুৱা নহয়, মানে আলুখিনি বেলেগ কৰি ভাজি লওঁ। তো এইফালে দেখাই পাইছে পিঁয়াজ আৰু জলকীয়াখিনিও ভাজি ল'লোঁ। এতিয়া মাংসখিনি দিম আৰু মেৰিনেট কৰা মাংসখিনি। আলুখিনিও ভজা হৈ গ'ল। তো সেই আৰু এনেকৈ ৰান্ধি থাকিম আৰু তো চাই থাকক। যিহেতু এইফালে মছলা, হালধি পাতি চব দি দিলোঁ। তো আধা আধি হ'লে মাংসত মছলা পাতিখিনি দি দিলোঁ। তো এইখিনি অলপমান ভাজা খাবলৈ দিম। তাৰপিছত কাটি থোৱা বিলাহীখিনিও দি দিম। তাৰপিছত অলপমান পিছত মাংস ৰেডি হ'ব, তৈয়াৰ হৈ যাব আমাৰ উৰুকাই আৰু চিম্পুলকৈ খানা। তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো নতুনকৈ যদি চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। ঢাকি দিম, মাংসটো ঢাকি দি দিম এবাৰ। তাৰপিছত মাংস ৰেডি, ড্ৰাই ফ্ৰাই কৰিম, অলপ বেছি জোল নকৰোঁ। তো এই আৰু এইখিনিয়ে উৰুকাৰ খানা। আৰু কোনে কোনে কি খাইছে কমেণ্টত জনাব। উৰুকাত কোনে কোনে কি খাইছে কমেণ্টত জনাব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু নতুনকৈ যদি চাই আছে তো প্লিজ চেনেলটো ছাবস্ক্ৰাইব দিব, আগুৱাই যাবলৈ ছাপোৰ্ট কৰিব অলপমান। তো লগ পাম নেক্সট ভিডিঅ'ত। টাটা, বাই বাই।